Hello and welcome to my YouTube channel guys. এনে মই এইটো চেনেলত ব্লগিং দিওঁ আপোনালোকে চাইছে চাগে বাট মই আজি কোনো ব্লগ নিদিওঁ আজি মই এটা সিৰিয়াছ টপিকৰ ওপৰত আপোনাৰ কথা পাতিম কেইদিনমান আগত আমাৰ ৰহাত এজনী 12 বছৰীয়া ছোৱালীৰ লগত যিটো এটা ইমান এটা মানে জঘন্য কাম হৈ গ'ল সো মই ৰহাত থাকোঁ মই ৰহা মানুহ হিচাপে মোৰ মানে বহুত লাজ পাইছোঁ আৰু মানে বহুত মানে কি কম এটা মানে ৰহা মানুহ হিচাপে মই বহুত লাজ পাইছোঁ সো এটা এজনী 12 বছৰীয়া ছোৱালীৰ লগত যিটো ঘটনা হৈ গ'ল মানে মানুহে এটা সুধিলে মানে লাজ লাগে যে মই এটা ৰহাৰ মানুহ সো আগতে এইবিলাক ঘটনা দূৰত সুধি থাকোঁ কিন্তু এই ঘটনাটো মানে ঘপকৈ যে আমাৰ যে ওচৰতে যে মই শুনা পাম এটা মই কেতিয়াও মানে সপোনতো ভাবা নাছিলোঁ সো গাইজ ইয়াকো বোলে ফোন কৰি কোনোবাই কিবা সুধিছে কি সুধিছে তোক যে তোমালোকৰ তাত এনেকুৱা এটা কেছ হৈছে 12 বছৰ ছোৱালী এজনীক ৰেপ কৰি জ্বলাই দিছে তো ফাৰ্ষ্টে মানে সুধি ইমানকৈ সুধিছে পিছত মোৰ নিজৰ এনেকুৱা লাগিছে যে মোৰ নিজকে লাজ লাগিছে যে মোৰ লাইফত এনেকুৱা হৈ পোৱা নাই যে কোনোবাই ফোন কৰি এটা কুৱেশ্যনকে সুধিয়ে আছে যে এনেকুৱা হৈছে তমুক হৈছে ভাল লগা নাই ক'বলৈ মোৰ মনেই যোৱা নাই একো সো গাইজ এইখিনিয়ে কি বুলি কয় আমাৰ নিজৰ ভণ্টি নিচিনা 12 বছৰ ছোৱালী ভণ্টি নিচিনা আছিলে তো তাইক যোনে যেনেকৈ মানে তাইক যিয়ে শাস্তি খুৱাই মাৰিছে সো এইবিলাক দানৱ মই দানৱ বুলি ক'ম পিশাচ দানৱ যিকেইটা এইটো ইমান এটা সমাজক লাজত মানে ভাবক না 12 বছৰীয়া ছোৱালীজনীক যিটো এটা মানে শাস্তি দিছে দানৱ পিশাচৰ যে যিটো শাস্তি দিছে এই দানৱকেইটাও একদম শাস্তি পাব লাগে মই এইটোৱে বিচাৰোঁ আপুনি চাওক আমি এটা 21st চেঞ্চুৰীত আছোঁ আমাৰ চকু আগত পকা কি বুলি কয় ৰাস্তা কেঁচা ৰাস্তা পকা হৈ গ'ল কিন্তু মানুহৰ মেণ্টেলিটিটো চেঞ্জ কৰিব হ'ল মানিছোঁ গোটেই আশে পাশে চব ডেভেলপ হৈছে কিন্তু ডেভেলপটোৰ লগতে মানুহৰ মেণ্টেলিটিটো ডেভেলপ কৰিবলৈ হ'ল কিন্তু মানুহৰ মেণ্টেলিটিটো এতিয়ালৈকে ডেভেলপ হোৱা নাই এতিয়া মই আপোনালোকক এটা কথাই কওঁ এইটো বা অকণমান এক্সট্ৰা টপিকত এই পৃথিৱীৰ চবতকৈ বিষৰ বস্তু কি জানেনে ছেকেণ্ড হ'ল এইটো আপোনাৰ চাইণ্টিফিক হয় যেতিয়া মানুহজনী প্ৰেগনেণ্ট হয় ন যেতিয়া কেঁচুৱা দিয়ে এই মাকজনীয়ে চবতকৈ বেছি শাস্তি পায় আৰু চবতকৈ পৃথিৱীৰ চবতকৈ বেছি শাস্তি যেতিয়া মানুহৰ জিন্দা মানুহৰ গাত যেতিয়া জুই লাগে এইটো চবতকৈ বেছি পেইনফুল চ' আপোনালোকে ভাবক আমি যেতিয়া হাতত অকণমান অঙঠা লাগে ন তেতিয়া আমাৰ কেনেকুৱা অৱস্থা হয় চ' এজনী 12 বছৰীয়া ছোৱালীক জিন্দা জ্বলাই দিছে ভাবি চাওক কিমান এটা মানে যিকেইটা মক্কেলে মই মক্কেল বুলি কৈছোঁ মোৰ লেংগুৱেজ বেয়া আছে আই ন' মই জানো বাট মই মক্কেল বুলিয়ে কৈছোঁ যিকেইটা মক্কেলে এইটো কাম কৰিছে মুঠতে প্ৰশাসনে সিহঁতক পূৰা শাস্তিমূলক এটা ব্যৱস্থা হাতত ল'ব লাগে যাতে এই কামটো পুনৰ এজনী কি বুলি কয় এনেকুৱা সৰু ছোৱালী যাতে এনেকুৱা দানৱৰ হাতত বলি নহয় চ' প্ৰশাসনে এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব কাৰণ আজি এই ছোৱালীজনীৰ লগত হ'ল কাইলৈকে তহঁতৰ ঘৰতো কোনোবা এজন হ'ব বা আমাৰ ঘৰতো কোনোবা এজন হৈ যাব পাৰে চ' শাস্তিমূলক ব্যৱস্থা যেতিয়া ল'ব তেতিয়া কমচে কম এই দানৱবিলাকে এইবিলাক কাম কৰাৰ আগত এবাৰ হ'লে ভাবিব লাগিব আৰু যোনকেইটা পিশাচে ইমান এটা জঘন্য কাম কৰিছে সিহঁতক প্ৰশাসনে কঠোৰ শাস্তি দিয়ক যাতে এনেকুৱা এটা যাতে কি বুলি কয় পৰিস্থিতি বা এনেকুৱা এটা যাতে কোনো যাতে ছোৱালী যাতে ভৱিষ্যতে কাৰো ঘৰৰে যাতে এনেকুৱা যাতে ছিটুৱেশ্যন নহয় চব প্ৰশাসনে কঠোৰ শাস্তি দিয়ক যদি কঠোৰ শাস্তি দিব তেতিয়াহে কমচে কম এইবিলাক দানৱবিলাকে এইবিলাক কাম কৰাৰ আগত কমচে কম এবাৰ হ'লেও ভাবিব তই কিবা কওঁনে তই যিখিনি কথা কৈছোঁ পূৰা ৰাইট কৈছোঁ যাতে শাস্তি পায় দুখীয়া সেইটোৱে লাগে যাতে হাত সাৰি নাযায় যিমান কেছ থাকে অসমত চব হাত সাৰি যায়গৈ যাতে এইটো কেছ হাত সাৰি নাযায় বহুত তেনেকুৱা কেছ আছে অভিনীলৰ কেছো আছে কিন্তু চব কেছ তেনেকুৱাই হৈ আছে এইটো যাতে তেনেকুৱা নহয় চ' আজি ঠিকে কৈছে মুঠতে প্ৰশাসনে ভাল এটা পদক্ষেপ লওক মুঠতে ছোৱালীজনী ন্যায় পাব লাগে এজনী 12 বছৰ ছোৱালীৰ লগত গোটেই অসমৰ লগতে গোটেই ভাৰতবৰ্ষ কঁপাই দিয়া যিটো এটা ঘটনা গোটেই দুখীয়ে শাস্তি পাব লাগে মই এইখিনিয়ে কথা কৈছোঁ হয়তো কথাখিনি কথা বহুত ভুল ভ্ৰান্তি হ'ব পাৰে চ' নিজৰ ভাইটি বুলি ভাবি পিনে মোক ক্ষমা কৰিব কাৰণ মই বেছি বয়সলৈও নহয় কিন্তু মোৰ মনত মানে এইখিনি কথা আছিলে মইতো টপিকৰ ওপৰত মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ মানে মোৰ ইমান দুখ মই এইখিনি টপিকৰ মানে কথা ক'বলৈও মন যোৱা নাই ইমান মানে মনটো বেয়া লাগি আছিলে কিন্তু মই বোলে এটা ভিডিঅ' এটা বনাই দিওঁ বুলি বনাই দিলোঁ চ' এইখিনিয়ে গাইজ আজি এনেকৈও নকওঁ মই চাওক আপোনালোকে মই ব্লগ ভিডিঅ'ত মই কেতিয়াও নকওঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক বাট আজি কৈছোঁ এইটো ভিডিঅ' শ্বেয়াৰ কৰক যাতে তাই যাতে এটা মানে ন্যায় পায় এইখিনিয়ে কৈছোঁ নমস্কাৰ যাতে আৰু এইটোৱে কি ৰাইট কথা কৈছে যাতে ছোৱালীজনী আত্মাই যাতে শান্তি পায় আৰু মই এটা কথা মিছা নকওঁ এই পৃথিৱীখনৰ পৰা ছোৱালীজনীয়ে মুক্তি পোৱা নিচিনা পাই গৈছে সেইখন আজিকালি মানে দানৱৰ কি বুলি ক'ম এতিয়া ৰাক্ষসৰহে মানে পৃথিৱীৰ নিচিনা হৈ গৈছে কাৰণ আজিকালি মানে 100টাত খুব বেছি 2-3টামান ভাল মানুহ মানে বেয়া হৈ গৈছে সেইকাৰণে প্ৰকৃতিয়ে এটা ধ্বংসলীলা কৰিবলৈ আৰম্ভ কৰি দিছে চ' গাইছ এইখিনিয়ে তাই ন্যায় পাওক এইখিনিয়ে কথা কৈছোঁ মই আৰু তাইৰ আত্মাটোৰ
শান্তিৰ কাৰণে আমি সেয়া মই এতিয়া 30 ছেকেণ্ড মৌন প্ৰাৰ্থনা কৰিম। তো গাইছ এইখিনিয়ে, লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আৰু সকলোৱে যাতে প্ৰাৰ্থনা কৰে যে তাই যাতে য'তে আছে কুশলে থাকক আৰু যাতে তাই যাতে দোষীয়ে শাস্তি পাওক। নমস্কাৰ। বন্ধ কথা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথুৰি